এতিয়া যাৰ যাৰ অৰুণোদয় নাই কিন্তু ৰেচন কাৰ্ড আছে হাত ডাঙক। এতিয়া আপোনালোক বহক। তাৰমানে এতিয়া যদি মই ৰেচন কাৰ্ড যাৰ যাৰ ঘৰত আছে তাক এটা এটা অৰুণোদয় দিওঁ, ঝামেলাটো মৰি যাবনে নাই? যাবনে নাই? যাই যদি অলপ ডাঙৰ কৰি হাত চাপৰি বজাব লাগিব, নহলে কেনে? এতিয়া আমাৰ চৰকাৰে কি কৰিব খুজিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰতিটো ঘৰতে আমি পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনি দিব খুজিছো, যাতে ৰেচন কাৰ্ডতো একেটা মানুহে হাত উঠায়, অৰুণোদয়টো একেলগে হাত উঠায়। এতিয়া আমাৰ নেক্সট পৰ্যায় আমি সেইটোলৈকে আগবাঢ়ি গৈছো। ৰেচন কাৰ্ড হল, ৰেচন কাৰ্ডৰ লগত অৰুণোদয় হল। অৰুণোদয় ৰেচন কাৰ্ডৰ লগত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো, মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো, 5 লাখ টকাৰ ট্ৰিটমেণ্ট লগত একোটাকৈ গেছৰ